সো নমস্কাৰ আপোনালোকে স্বাগতম জনাইছোঁ পুনৰ মই এটা ভিডিঅ' লৈ চ' আজি অলপ ওলাই যাবলৈ লৈছোঁ আবেলি বোলো অকণ ওলাই যাওঁ ঘৰতে সোমাই বৰ লাগিয়ে থাকে চ' কলেজ গৈ থকা হয় চ' আজি বোলো ভাবিছোঁ অকণ ওলাই যাওঁ পিনে আমাৰ পোৱালি ৰেডি হৈ আছে হয় নাই আৰু কোন যাব হ'ল সি হিচাপ কৰি কৈ থাকে মানে ব্লগটো শেষেই হ'বগৈ আৰু যি কি নহওক ওলাই যাম ক'ত যাম আপোনালোকক দেখাম গোটেই ভিডিঅ'টো আপোনালোকে চাওক অকণো স্কিপ নকৰাকৈ চ' কিবা এটা দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে চাই থাকক চবলৈকে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নোলাওঁ কিয় আমাৰ বাইদেৱে ৰিলচ বনোৱাত লাগি যাব কাৰণ কাপোৰটো পিন্ধিব এবাৰেই ভাল কাপোৰ হয় নাই ঘৰত কেঁচৰহি থাকে যে ক'ৰবালৈ যাব ওলালে মেকআপ চেকআপ কৰি ল'ব ঘড়ী চৰি পিন্ধি ল'ব তাৰপিছত বঢ়িয়াকৈ মোবাইলটো লৈ ৰিলচ বনোৱাত লাগি যাব হয় নাই আৰু এইপিনে আমাৰ নতুন সদস্য এজনী এড হৈছে হাই কৈ দিয়া হাই হাই আৰু আমাৰ পিনে গেন্দু সিং তোৰ নামটো খুদ গেন্দু সিং যে সঁচাকৈ চাওঁ মাইকী হৈ আছে চোন সি বেগটো লৈ কাৰ বেগ তোমাৰ নামটো কি কৈ দিয়া এবাৰ বঢ়িয়া ভিডিঅ' বনাবা চ' গাইছ পাৰ্কলৈকে আহিলোঁ আৰু মানে পোৱালিকেইটাও আছে পোৱালিকেইটা বেলেগ জেগাত লৈ গ'লে ইমান ভালকৈ হেৰি কৰিব নে ইয়াতে খেলিব পাৰিব চ' সিহঁতক ইয়ালৈকে লৈ আহিলোঁ চ' চাওক আৰু এতিয়া ভিডিঅ'টো চ' গাইছ আমি ফাইনেলি সোমালোঁ পাৰ্কত মানে মাৰা পাৰ্কত সোমাইছোঁ অকণ আহিছোঁ ফুৰিবলৈ বাচ্চা মানে পোৱালি লৈ আহিছোঁতো সেইটো কাৰণে বোলো পাৰ্কতে যাওঁ বঢ়িয়াকৈ আহিলোঁ আৰু প্লেচটো ঠিকে আছে বাৰু সেইপিনে দেখিছোঁ আপোনালোকে বঢ়িয়াকৈ আছে ভিতৰলৈ যাম আমি বহি থকাৰ বাদে একো হোৱা নাই কাৰণ কিয় কাৰণে পোৱালি সোপাই খেলিবলৈ পাইছোঁ আমি খালি ফটো উঠিবলৈ আহিছোঁ আৰু ফটো দুখনমান উঠিম ইনষ্টাত দিম বহুত দিন ইনষ্টাত দিয়া নাই চ' সেইকাৰণে আহিছোঁ চ' পোৱালিয়ে মাতি আছে পিনে উঠিবলৈ সিহঁত উঠি আছে আমি ফটো মাৰিবগৈ লাগে বাৰু যি কি নহওক যাওঁ আৰু তালৈ এতিয়া আমি গাড়ী চলাই আছোঁ আৰু এতিয়া আমি যাম গাড়ীখনৰ নাম্বাৰ আছে KS গুৱাহাটী যাব ময়ো আহি পাই অ' চৰি চিট বেল্ট লগাব দেই গাড়ীত উঠিলে আমিও লগাই লৈছোঁ আৰু চিট বেল্ট ৰদ আমাৰ গাড়ী চলাই আছোঁ দেখা নাই কি চিট বেল্ট লগাইছোঁ মানুহে হাঁহিব মই ইয়াত তই বুঢ়ীয়ে সৰু ল'ৰা ছোৱালী কিয় উঠিবলৈ কৈছ তই বুঢ়ী হয় নহয় হা তই বুঢ়ী হয় নহয় তই বুঢ়ীয়ে কিয় উঠিব কৈছ আমাৰ গেন্দুৱেতো পেটলাটো উঠিবই পোৱা নাই এনেকৈ নহয় পেটলা চেচ গেন্দু ৰখি গ'ল বঢ়িয়াকৈ আমি ঘূৰি ফুৰা হৈছে ইয়াত আৰু ইয়াত মানে বেছিকৈ পিল্লাপিল্লিবিলাকে বঢ়িয়াকৈ উঠি কৰি আছে আৰু ময়ো উঠিলোঁ বাৰু এতিয়া মানে কেতিয়াবা মনো যায় আমাৰো উঠিবলৈ যিমানেই ডাঙৰ নহওঁ কিয় আৰু ডাঙৰ হোৱাও নাই বাৰু দিয়ক ইমান বাৰু যি কি নহওক এতিয়া ইয়াতে ঘূৰি আছোঁ বতাহটো ভাল আৰু পৰিৱেশটো ভাল গতিকে চবেই খেলা ধূলা কৰি আছে ময়ো এনেকৈ ভিডিঅ' চিডিঅ' বনাই আছোঁ আৰু দেন এতিয়া তাকে কি কৰোঁ চাওঁ ছোৱালীক ৰিলচ বনাই দিব লাগে এটা ৰিলচটো বনাই দিওঁ আৰু এইপিনে আপোনাৰ পৰিৱেশটো বঢ়িয়াকৈ পুখুৰীটোৰ লগত বঢ়িয়াকৈ পাৰ্কখন চ' চাই ভিডিঅ'টো মই মানুহটো এনেকৈ লৰি আছে ভালকৈ বহি লওঁ আজি এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু 1K হ'বলৈ বেছি নালাগে আৰু 21টামান লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভাল পালে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো